নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি পক্ষী আৰু মানুহ গল্পটিৰ বিষয়ে পঢ়িছিলোঁ আৰু এতিয়া আমি পক্ষী আৰু মানুহ গল্পটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেইখিনিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আছে যে সাধুটো ভালদৰে পঢ়া আৰু নিজৰ কথাৰে কোৱা, এইটো তোমালোকে নিজে চেষ্টা কৰিবা। তাৰপিছত আছে উত্তৰ দিয়া, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? যে সৰ্বধনু চিকাৰ প্ৰিয় ৰজা আছিল, হয়নে? তেওঁ চিকাৰ কৰি ভাল পাইছিল। সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? চৰাইৰ মঙহ। সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? কাক কোৱা হৈছে? পক্ষীকুলক, হয়নে? মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? মাধৱী। মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? যে ৰাইজৰ মংগলৰ বাবে মধুকৰে দিয়া চৰাইজাক তেওঁ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰি ৰাখিব দিছিল আৰু চৰাই বধ যাতে আকৌ কেতিয়াও নকৰে তাৰ বাবে তেওঁ প্ৰতিজ্ঞাবদ্ধ হ'ব দিছিল। তাৰপিছত আছে যে কোনে কাক কেতিয়া আৰু কিয় কৈছিল? বহলাই লিখা। কোনে কাক কেতিয়া কৈছিল, কিয় কৈছিল, বহলাই লিখা। এইটো আছে যে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। এইটো কোনে কৈছিল? এইটো কৈছিল মধুকৰে সৰ্বধনু ৰজাক। আৰু কেতিয়া কৈছিল? যেতিয়া সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰি ঘূৰি ফুৰিছিল আৰু মধুকৰে তেওঁক দেখা পাইছিল আৰু তেতিয়া তেওঁ এই কথাখিনি কৈছিল। কিয় কৈছিল? যে চৰাই বধ কৰাটো আচলতে সঁচাকৈ এটা বেয়া কাম আৰু সেইটো মধুকৰে ভালদৰে জানিছিল, কিয়নো চৰাইবোৰ আমাৰ সকলোৰে বন্ধু। কিয়নো চৰাই যদি কি হয়, চৰাইৰ সংখ্যা কমি যায়, পথাৰত শস্যবোৰ নষ্ট হ'ব, কিয়নো কীট পতংগৰ সংখ্যা বাঢ়ি যাব, এনেকুৱা ধৰণৰ বিভিন্ন অসুবিধা আমাৰ সৃষ্টি হ'ব। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক এই কথাখিনি কৈছিল। এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। আৰু এইখিনি কথাও মধুকৰে সৰ্বধনু ৰজাক কৈছিল। কিয় কৈছিল? কেতিয়া কৈছিল? যেতিয়া সৰ্বধনু ৰজাৰ দেশত দুৰ্ভিক্ষই দেখা দিছিল আৰু সৰ্বধনু ৰজাই ভিক্ষা খুজি খুজি যেতিয়া মধুকৰৰ ৰাজ্য পাইছিল আৰু মধুকৰে তেতিয়া সকলো কথা গম পাই চৰাইৰ বাবে এনেকুৱা ধৰণৰ অসুবিধা হোৱাৰ বাবে মধুকৰে সৰ্বধনু ৰজাক এইখিনি কথা কৈছিল। আৰু কিয় কৈছিল? যাতে মহাৰাজে চৰাইখিনি ভালদৰে লালন পালন কৰে আৰু চৰাই অসুবিধাৰ বাবে যে ইমান ডাঙৰ এটা অসুবিধাৰ সৃষ্টি হৈছিল, চৰাই নোহোৱাৰ বাবে যে ইমান ডাঙৰ এটা অসুবিধা সৰ্বধনুৰ দেশত সৃষ্টি হৈছিল, তাৰ বাবে যাতে তেওঁ ভালদৰে সকীয়াই লয় আৰু নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ভালদৰে যাতে সেই চৰাইখিনিক তেওঁ লালন পালন কৰে, তাৰ বাবে এইখিনি কথা তেওঁ কৈছিল। তাৰপিছত আছে আমাৰ কাৰণ দৰ্শাই লিখা। সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনু ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? এই সকলোখিনি কথা তোমালোকৰ পাঠটোত ভালকৈ আছে, তোমালোকে এবাৰ পঢ়িবা আৰু তোমালোকে নিজে লিখিব চেষ্টা কৰিবা। তাৰপিছত এইটো আছে কি? যে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰপিছত তেওঁৰ কি হৈছিল? বুজাই লিখা। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিল? মধুকৰৰ ৰাজ্যত, হয়নে? তাৰপিছত তেওঁৰ কি হৈছিল? তাৰপিছত কি হৈছিল? যে মধুকৰে সৰ্বধনুক চিনি পাইছিল আৰু তেওঁক আদৰ আপ্যায়ন কৰি ভালদৰে ৰাজসভালৈ মাতি নিছিল আৰু তেওঁ চৰাই এজাক উপহাৰ দি চৰাইজাকক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰিবলৈ উপদেশ দি ঘৰলৈ পঠাই দিছিল, হয়নে? যাতে তোমালোকে ভাল ধৰণে লিখিবা। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। এইটো তোমালোকৰ কি হৈছে? যে
পাঠৰ কথাৰ লগত মিলাই লিখিব দিছে। এইটো লিখি দিছে যে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। বেয়া পাইছিল নেকি? পোৱাটো নাছিল, ভালহে পাইছিল। গতিকে লিখিব লাগিব যে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল। এনেদৰে বাকীকেইটা তোমালোকে লিখিব চেষ্টা কৰিবা। তাৰপিছত যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। এইটো তোমালোকে প্ৰত্যেকে নিজৰ বহীত লিখিবা আৰু এনেদৰে শব্দবোৰ যুক্তাক্ষৰ থকা শব্দবোৰ লিখিবা। তাৰপিছত যুক্তাক্ষৰ গঠন কৰোঁ আহা আছে। যুক্তাক্ষৰ গঠন কেনেকৈ কৰিম? ন যোগ ৱাব্য হ'লে কেনেকুৱা হ'ব যুক্তাক্ষৰ, এইখিনি তোমালোকৰ ইয়াত দিয়া আছে। গোটেইখিনি তোমালোকে ভালধৰণে পঢ়িবা আৰু লিখিবা। তাৰপিছত পঢ়িব দিছে তোমালোকক। পঢ়ো আহা। পঢ়ো আহাত কি লিখিছে? যে দুৱাৰত কব্জা লগোৱা হয়। মই তোমালোকক পঢ়াই দিছোঁ, তোমালোকে শব্দকেইটা ভালধৰণে মনোযোগ দি চাবা আৰু ভালধৰণে পঢ়িব চেষ্টা কৰিবা। এইখিনি যে দুৱাৰত কব্জা লগোৱা হয়। কুব্জ মানে কুজা। পদুম ফুলৰ আন এটা নাম অব্জ। সমন্বয় শব্দই একগোট হোৱা বুজায়। একলব্য ধনুৰ্বিদ্যাত পৰিপক্ক আছিল। সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। এইটো তোমালোকে পঢ়িব চেষ্টা কৰিবা। তাৰপিছত বিপৰীত লিংগ বুজোৱা শব্দ আছে। বিপৰীত লিংগ বুজোৱা শব্দ এইকেইটা তোমালোকে চাবা। ৰজা হ'লে কি হ'ব? ৰজাৰ বিপৰীত ৰাণী। যুৱক হ'লে যুৱতী। ল'ৰা ছোৱালী। দৰা কইনা। বন্ধু বান্ধৱী। এইবাৰ শব্দবোৰ ভাঙি দেখুৱাব দিছে যে পদ কোনটো? পদটো শব্দ আৰু বিভক্তি। মধুকৰে, মধুকৰৰ লগত কি যোগ হৈছে? এ যোগ হৈছে। বিভক্তি চিন এ যোগ হৈছে। তেনেকৈ যুৱকৰ লগত কি যোগ হৈছে? মানুহেৰ লগত কি যোগ হৈছে? এইকেইটা তোমালোকে চাবা। তাৰপিছত তোমালোকক দিয়া আছে যে পাঠৰ পৰা উলিয়াই তলৰ তালিকাখন বিশেষ্য, বিশেষণ আৰু সৰ্বনাম শব্দবোৰ লিখা। বিশেষ্য কোনবিলাক শব্দ? বিশেষণ কোনবিলাক শব্দ? সৰ্বনাম কোনবিলাক শব্দ? তোমালোকক লিখিব দিছে। পক্ষীটো বিশেষ্য, যিবিলাকত নাম মাত্ৰই বিশেষ্য বুলি কৈছে, হয়নে? নাম সূচোৱা শব্দবোৰ সদায় বিশেষ্য পদ হয়। ঠিক তেনেকৈ বিশেষণ কোনবিলাক হয়? যে আমি কোনো এটা বস্তু বা কোনো এটা মানুহক বা যিকোনো হওক গুণ দোষ আদিৰ দ্বাৰা কি কৰোঁ? ৰিজাওঁ, হয়নে? সেইবিলাকক গুণ দোষ এইবিলাকক আমি কি বুলি কওঁ? বিশেষণ বুলি কওঁ। আৰু সৰ্বনাম কোনবিলাক? যে নামৰ সলনি আমি যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে সৰ্বনাম পদ। এতিয়া পক্ষীটো হৈছে বিশেষ্য পদ, হয়নে? তাৰপিছত বিশেষণ কি? সজ। সৰ্বনাম তেও। এইকেইটা হৈছে, এনেকৈ আমি বাকীকেইটাও লিখিব দিছে যে বিশেষ্য পদ আমি কেইটামান বাছি উলিয়ালোঁ আৰু লিখিলোঁ যে সৰ্বধনু, মধুকৰ, মাধৱী, বগলী, ৰজা, এনেদৰে আমি লিখিব পাৰোঁ। আৰু বিশেষণত সজ, উপকাৰী, খং, বৰ, একমাত্ৰ, মংগল এনেধৰণৰ শব্দবোৰ আমি লিখিব পাৰোঁ। আৰু সৰ্বনামত তেও, তাৰ, ইহঁত, আপুনি, মই, আপোনাৰ এনেধৰণৰ পদবোৰ লিখিব পাৰোঁ, শব্দবোৰ লিখিব পাৰোঁ। তাৰপিছত জানো আহা এইখিনি আছে, এইখিনি তোমালোকে ভালধৰণে পঢ়িবা। তাৰপিছত বিপৰীত অৰ্থবোধক শব্দ লিখা। বিপৰীত অৰ্থবোধক শব্দ লিখিব দিছে তোমালোকক। প্ৰিয় হ'লে কি হ'ব? প্ৰিয়ৰ বিপৰীত অৰ্থ কি হ'ব? প্ৰিয়, অপ্ৰিয়, হয়নে? ভয় হ'লে ভয় লগা। এতিয়া ভয় নলগা হ'লে কি হ'ব? নিৰ্ভয়। এনেধৰণৰ তোমালোকে নিজে লিখিব বাকীকেইটা চেষ্টা কৰিবা। বন্ধু হ'লে কি হ'ব? বন্ধুৰ বিপৰীত শত্ৰু। তোমালোকে এনেদৰে লিখিবা। মই এবাৰ কৈ দিছোঁ বাৰু। সুফল হ'লে কুফল হ'ব। অনুচিত উচিত। পুৰস্কাৰ তিৰস্কাৰ। অপকাৰী হ'লে উপকাৰী। অমংগল হ'লে মংগল। অনুপস্থিত হ'লে উপস্থিত। এনেদৰে তোমালোকে বহীত ভালধৰণে লিখি উলিয়াবা। বাক্য ৰচনা কৰা দিছে। আদৰ সাদৰ, লালন পালন, খেতি বাতি, চৰাই চিৰিকটি, গছ গছনি, গীত
পতংগ। আদৰ সাদৰ আদৰ সাদৰ মানে ভালধৰণে ব্যৱহাৰ কৰি আপ্যায়ন কৰা, ভালধৰণে গুৰুত্ব দিয়া, তাৰ ওপৰত তোমালোকক এটা বাক্য লিখিব দিছে। লালন পালন ভালধৰণে লালন পালন কৰা মানে আমি যেনেকৈ আমাৰ ল'ৰা ছোৱালীক আমাৰ পোহনীয়া জন্তু চৰাই চিৰিকটিক ভালধৰণে ৰাখোঁ, সেইটো লালন পালন কৰোঁ তাৰমানে। খেতি বাতি তোমালোকে জানা, চৰাই চিৰিকটি গছ গছনি কীট পতংগ এইবিলাকৰ বিষয়ে তোমালোকে এটা বাক্য লিখিবা। জ্ঞান সম্প্ৰসাৰণৰ বাবে এইখিনি কাম কৰিব দিছে তলত, এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা। তাৰপিছত জানো অহাৰ কথাখিনি তোমালোকে ভালধৰণে পঢ়িবা। তাৰপিছত এইখিনি তোমালোকৰ বিশেষ জানিবলগীয়া কথা গল্পটিত, আৰু বাকী কিবা যদি অসুবিধা পোৱা তোমালোকে পঢ়োঁতে বা বুজি পাওঁতে তেনেহ'লে আমাৰ কমেণ্ট বক্সত লিখিব চেষ্টা কৰিবা, আমি নিশ্চয় তোমালোকক সহায় কৰিব চেষ্টা কৰিম। গতিকে আজিলৈ আমি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু চাই থাকিবা। ধন্যবাদ।